হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ 24 আৱাৰ ষ্টাডি এডুকেশ্যন ইউটিউব চেনেলত দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি পাঠ 12। আজি আমি 12 নম্বৰ অধ্যায়ৰ 6 নম্বৰৰ পৰা আৰম্ভ কৰি 13 নম্বৰলৈকে আমি সকলোবোৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম। দীঘলীয়া প্ৰশ্নোত্তৰসমূহ আগৰ ভিডিঅ'ত আমাৰ 5 নম্বৰলৈকে আৰু সকলোবোৰ প্ৰশ্নোত্তৰ আলোচনা কৰা হৈছে। তোমালোকে যদি আগৰ সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে চোৱা নাই, এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তোমালোকে যাই চাই ল'বা। তো ছাত্ৰ ছাত্ৰীসকল, ইয়াত আমি কিছুমান দীঘলীয়া প্ৰশ্নোত্তৰ আলোচনা কৰিম, ভিতৰুৱা, আৰু এইবোৰ তোমাৰ 6 নম্বৰ আৰু 13 নম্বৰলৈকে প্ৰশ্নাৱলীৰ কিছুমান দীঘলীয়া প্ৰশ্নোত্তৰ আছে। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাই থাকা। তো কালি আমাৰ আগৰ ভিডিঅ'ত আলোচনা কৰা হৈছে 5 নম্বৰলৈকে, আমি এতিয়া 6 নম্বৰৰ পৰা আলোচনা কৰোঁ। ইয়াত কৈছে জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। জাগ্ৰছ পৰ্বতমালা হৈছে ইৰাণৰ এক মুখ্য আকৰ্ষণ। এই পৰ্বতমালা আৰব প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাতৰ ফলত সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ উঠিছিল। এই পৰ্বতমালাৰ দক্ষিণ পশ্চিম দিশত তেল আৰু গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে। এই পৰ্বতমালা ইৰাণৰ উত্তৰ পশ্চিমৰ পৰা দক্ষিণ পূবলৈ বিয়পি আছে। ইয়াৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা প্ৰায় 4500 মিটাৰ। 2 নম্বৰত আছে আমাৰ 7 নম্বৰ প্ৰশ্ন। কি কৈছে? ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা। ইৰাণৰ কেইখনমান উল্লেখনীয় ঠাইৰ নাম হ'ল, আগত আছে তোমাৰ বুশ্বেৰ, তেহৰান, চিৰাজ, আহবাজ, তাব্ৰিজ, ইস্ফাহান, মাছাদয়াজ, হামাদান, কাৰমান আদি এইবোৰ। তাৰপিছত আছে তোমাৰ তেহৰানৰ বিমানবন্দৰ কেইটা কি কি আৰু কোন কোন স্থানত? উত্তৰ চোৱা তোমালোকে। তেহৰানৰ বিমানবন্দৰ দুটা, সেইকেইটা হ'ল মেহৰাবাদ বিমানবন্দৰ আৰু খামেনি আন্তৰ্জাতিক বিমানবন্দৰ। মেহৰাবাদ বিমানবন্দৰটো চহৰৰ মাজত অৱস্থিত আৰু খামেনি আন্তৰ্জাতিক বিমানবন্দৰটো চহৰৰ পৰা নীলগড়ত অৱস্থিত। 9 নম্বৰ প্ৰশ্ন। তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা। তেহৰানৰ প্ৰাকৃতিক অৱস্থা অতি সুন্দৰ আৰু মনোমোহা। ওখ ওখ পৰ্বতেৰে পৰিবেষ্টিত তেহৰান হ'ল এখন অতি সুন্দৰ চহৰ। তেহৰানৰ এই মনোমোহা সৌন্দৰ্যৰ বাবে বহুতে তেহৰানক পেৰিছৰ লগতো তুলনা কৰে। গ্ৰীষ্মৰ দুটা মাহ ইয়াত যথেষ্ট গৰম হয়, যদিও বছৰৰ বাকী সময়ছোৱাত তেহৰানৰ জলবায়ু অতি আৰামদায়ক হয়। শীতকালত তেহৰানত বৰফ পৰে। তেহৰানক এই সুন্দৰ জলবায়ু প্ৰদান কৰে এলব্ৰুজ পৰ্বতশাৰী। পৰ্বতৰ ওপৰৰ হিমবাহবোৰ তেহৰানৰ চহৰৰ খোৱা পানীৰ প্ৰধান উৎস। 10 নম্বৰ। কি কৈছে? ইছলামবাজাৰ কোম্পানীৰ কাৰ্যালয় ক'ত ক'ত আছে? ইছলামবাজাৰ কোম্পানীৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, দুলিয়াজানৰ পৰা ডুবাইলৈকে, তেহৰানৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে পাজৰে আছে। 11 নম্বৰ। ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ বিৱৰণ দিয়া। বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওঁলোকৰ নৱবৰ্ষ অৰ্থাৎ নৱৰোজ পালন কৰে। দুসপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্ৰথম দিনটোত, যেতিয়া সূৰ্যই বিষুৱ ৰেখা অতিক্ৰম কৰে। নৱবৰ্ষৰ সময়ত বুশ্বেৰৰ স্কুল, কলেজ, চৰকাৰী কাৰ্যালয়, হোটেল আদি সকলোতে শিবিৰ স্থাপন কৰা হয়, যাতে ইৰাণীসকলে ভালদৰে নৱবৰ্ষ উদযাপন কৰিব পাৰে। নৱবৰ্ষৰ উদযাপন উপলক্ষে তেওঁলোক সকলোৱে নতুন কাপোৰ পৰিধান কৰে আৰু বহুতো পিঠা পনা বনায়। নৱবৰ্ষৰ এই উৎসৱত বহুতো বিষয় সামৰি লোৱা হয়। বিষয়সমূহ হ'ল চহৰখনৰ পৰিৱেশ আৰু নিজকে চাফ চিকুণ কৰা, শত্ৰুভাৱ দূৰ কৰি সকলোৰে লগত বন্ধুত্ব স্থাপন কৰা, অগ্নিশিখা প্ৰজ্বলন কৰা, সীমান্ত নদী বা সাগৰ
অভিমুখে যাত্ৰা ইত্যাদি। এই উৎসৱৰ সময়ত যিকোনো পাৰ্চী গৃহতে টেবুল বা কাৰ্পেটৰ ওপৰত এখন সুন্দৰ কাপোৰ পাৰি 7বিধ খাদ্যবস্তু সজোৱা হয়। এই 7বিধ খাদ্যই কাষত পবিত্ৰ কোৰআন আৰু হাফেজৰ কবিতা পঢ়ে। বছৰৰ শেষ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই জুইৰ ওপৰেৰে পাৰ হৈ প্ৰাৰ্থনা কৰে আৰু জুইৰ পোহৰত কাঁহী বাতি বজায় আৰু মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য গ্ৰহণ কৰে। 12 নম্বৰ, বেহেশ্ত জাহাৰৰ লগত তেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা। বেহেশ্ত-ই-জাহাৰা হ'ল তেহৰাণৰ এক জনপ্ৰিয় স্থান। বেহেশ্ত-ই-জাহাৰা হৈছে তেহৰাণৰ মুখ্য সমাধিস্থল। এই ঠাই কেইবা কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। খোৱা-বোৱাৰ দোকানৰ পৰা খেলপথাৰলৈকে সকলো এই সমাধিস্থলত আছে। তেহৰাণক জানিব বা অনুভৱ কৰিবলৈ বেহেশ্ত-ই-জাহাৰা হ'ল উত্তম স্থান। ই তেহৰাণৰ গুণ গৰিমা সুন্দৰভাৱে প্ৰতিফলিত কৰে। 13 নম্বৰ, শিৰিন ইবাদী কোন? তেওঁ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা। শিৰিন ইবাদী হ'ল ইৰাণৰ এগৰাকী নোবেল বঁটা বিজয়ী সংগ্ৰামী নেত্ৰী। ছাদ্দাম হুছেইনৰ সমৰ্থিত এটা বিপ্লৱৰ অংশীদাৰ হিচাপে শিৰিন ইবাদীয়ে খামেনীক পদচ্যুত কৰিবলৈ চেষ্টা কৰিছিল, যাৰ বাবে তেওঁক শীতল মস্তিষ্কৰে হত্যা কৰা হৈছিল। কিন্তু কঠোৰপন্থীৰ বিৰুদ্ধে শিৰিন ইবাদীৰ যি সংগ্ৰাম সেয়া লেখত ল'বলগীয়া। তেওঁক বিচাৰপতি হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। তেনে এটা কঠিন পৰিৱেশত তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল। মানৱ অধিকাৰ তেওঁ সেইবোৰ লোকৰ বাবে যুঁজিছিল য'ত যুৱতীক ধৰ্ষণ কৰা হৈছিল, শাসন বিৰোধী বুলি যুৱকক শাস্তি দিয়া হৈছিল, পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল আদি। যেতিয়া তেওঁ বিজয়ৰ মুখ দেখিলে, তেতিয়া তেওঁ মানৱ অধিকাৰৰ অগ্ৰণী ৰণুৱা হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিল আৰু সেয়েহে তেওঁক শান্তি নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল। কিছুমান ভিতৰুৱা প্ৰশ্ন উত্তৰ, এইবোৰ মই কুৱেশ্যনসমূহ পঢ়ি দিম, প্ৰশ্নসমূহ উত্তৰসমূহ তোমালোকে চাই লিখি ল'বা। তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডলিং আহিলাসমূহৰ ভূমিকা কি? 2019 চনত আহিছিল, এইটো মষ্ট ইম্পৰ্টেণ্ট। তোমালোকে এইখিনি লিখি ল'বা, স্ক্ৰীনশ্বট কৰি ল'বা, নহ'লে ভিডিঅ'টো ৰখাই তোমালোকে লিখি ল'বা। তাৰপিছত আছে ইয়াত জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। 18 চনত আহিছিল, 2000। তোমালোকে এইখিনি লিখিবা। এইখিনি লেখাৰ পাছত তোমালোকে এইখিনি লিখি দিবা অলপমান। তাৰপিছত আছে প্ৰশ্ন তোমাৰ এইটো, তেহৰাণৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা? 2020 চনত আহিছিল। তোমালোকে এইদৰে লিখি ল'বা, এইখিনি লিখি ল'বা, ইয়ালৈকে হৈ যাব। এইটো চোৱা, ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ বিৱৰণ দিয়া। ইয়াৰ পৰা ইয়ালৈকে লিখিবা, তাৰপিছত এইখিনি লিখি ল'বা। তাৰপিছত প্ৰশ্নত আহোঁ, বেহেশ্ত-ই-জাহাৰাৰ লগত তেহৰাণবাসীৰ কি কৈছে? তেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখিবলৈ দিছে। তোমালোকে এইখিনি লিখি ল'বা, সৰুকৈ লিখি দিলে হৈ যাব। শিৰিন ইবাদী কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা। বা শিৰিন ইবাদীৰ এটি স্বপৰিচয় দিয়া। এই দুটা প্ৰশ্নৰ উত্তৰ এটাই হ'ব। এইটো 15 চনত আহিছিল, তাৰপিছত 16 চনতো আহিছিল। এইখিনি তোমালোকে লিখি দিবা, ইয়াৰ পৰা লৈ কিনে এইখিনি হৈ যাব। পাৰস্যৰ এটা কথাই মোক সদায় আকৰ্ষণ কৰিছিল। লেখক কি এটা কথাই আকৰ্ষণ কৰিছিল? এইখিনি তোমালোকে লিখি দিবা। ইৰাণৰ শাসক নাদিৰ শ্বাহৰ ৰাজত্বই কিদৰে ভাৰতবৰ্ষত বিভীষিকাৰ সৃষ্টি কৰিছিল? 19 চনত আহিছিল। এইখিনি তোমালোকে লিখি দিবা।
তো ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ এইখিনিয়ে আছিল তোমালোকে শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ যিসকলকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি দিবা আৰু আগৰ ভিডিঅ'টো যদি চোৱা নাই এইটো ভিডিঅ' ডেসক্ৰিপচনত লিংক দিয়া আছে যাই চাই ল'বা